মই বিবেক বৰা আজি এই লাইভ ভিডিঅ'টো এটা বিশেষ কাৰণত আমি কৰিছোঁ আৰু বিশেষ কাৰণত আমি ওলাই আহিছোঁ। এটা দুৰ্ঘটনা ঘটি গৈছে আমাৰ অসমত যে 13 বছৰীয়া এগৰাকী শিশুৰ লগত বৰ নিৰ্যাতনে বহুত ৰেপ কৰি গৈছে আৰু ৰেপ কৰাৰ লগত তাইক হত্যাও কৰা গৈছে। গতিকে মই এইটো ভাবি পোৱা নাই যে এই ঘটনাটো আমাৰ অসমৰ ৰাইজে গম পায়, কিয় ইমান নিমাত হৈ আছে। আজি আমি সকলোৱে ওলাই আহিছোঁ তাৰ এগেইনষ্টে আমি প্ৰটেষ্ট কৰিবলৈ, যাতে যোনজন ব্যক্তিয়ে এই কামটো কৰিছে তেওঁক এটা উচিত নট লাইক হি শুড বি চেণ্টেন্স টু ডেথ। আৰু যদি আমি তাকে দাবী কৰি আজি গভৰ্ণমেণ্টক আমি ওচৰলৈ গৈ আছোঁ। এটা ৰেলী পতা গৈছে ফিল্ম ফ্ৰেটাৰ্নিটি অফ আছামে। চ' আপোনালোকক মই দেখাম আমি কেনেদৰে ওলাই আহিছোঁ। গতিকে I'm very upset today. I'm very disappointed today because the way that 13 years old girl was brutally raped and brutally murdered, and the people of Assam still is so silent. Nobody is caring. Nobody is coming out to protest against her justice. And Dassi is not our own sister. Dassi is not an Assamese girl. Dassi is not an Indian girl. So let us come out and protest against the justice for this girl. And please, I request everybody to share this video and let the government know the power of the channel people. And the victim who did such a thing should be sentenced to death. And everybody please share this post and let the Indian government know, let the Assamese government know the power of the channel people. মোৰ লগত আজি ফিল্ম ফ্ৰেটাৰ্নিটি অফ আছাম সকলোবোৰ আজি এই দুৰ্ঘটনাটোৰ কাৰণে আজি এই ৰেলীটো আজি পতা গৈছে। চ' গতিকে মই মোৰ লগত থকা সকলো লগতে আপোনালোকক মই তেওঁলোকৰ মন্তব্য, তেওঁলোকৰ কি মতামত মই এজনকৈ সুধি যাম। প্লিজ শ্বেয়াৰ কৰিব ভিডিঅ'টো, যাতে সকলোৱে জানক আমাৰ অসমত কি হৈছে আৰু এনেদৰে কাম যাতে আৰু আগলৈ নহয়। সেই গতিকে আমি আজি ওলাই আহিছোঁ আৰু প্ৰটেষ্ট কৰিছোঁ ফৰ দ্য জাষ্টিছ ফৰ দ্য পিপল। এতিয়া অসমীয়া গানৰ সম্ৰাট বুলি ক'লেও ভুল নহ'ব। বিবেক তুমি কি ক'বা এই বিষয়ে? এই বিষয়ে এটা কথা ক'ম যে the way the girl, 13 years old girl, was brutally raped and murdered. I'm very upset for the people because of the people of Assam. They are so silent. They are so they are not saying anything about. They are not protesting against the girl justice. So I want everybody to come out and please come out and protest against the justice of this girl. And thus I want to ask everybody that Dassi is not our own sister. Dassi is not an Assamese girl. Dassi is not an Indian girl. So please guys, come out and show the power of the channel people to the Indian government and to the Assamese government. Thank you. Thank you, Vivek. কি ক'বা তুমি হাতত যে এখন লৈ আছা এবাৰ দেখাই দিয়া। লিখা আছে নাৰীৰ সুৰক্ষা সুনিশ্চিত কৰক। নাৰীৰ সুৰক্ষা সুনিশ্চিত কৰক। চ'
চ' গতিকে আমি কিহৰ কাৰণে ৰেডীটো কৰি আছোঁ সকলোকে গম পাইছে। ত' এজন এজনকৈ মই ইয়াত যিমান ফিল্ম ফেটাৰ্নিটি আছে আমাৰ লগত জড়িত থকা সকলো লগতে আপোনালোকক মই এতিয়া এজন এজনকৈ তেওঁলোকৰ মতামত কি এই বিষয়ে সকলোকে মই এতিয়ালৈ তেওঁলোকৰ লগত কথা পাতি যাম। আৰু এই ৰেলীটো আমি গুৱাহাটীত কৰিছোঁ। চ' নট অনলি ইট শুড বি ডান ইন গুৱাহাটী, ইট শুড বি ডান এভৰিৱেৰ ইন আছাম এণ্ড উই শুড প্ৰটেষ্ট এগেইনষ্ট দ্য গাৰ্ল জাষ্টিছ এণ্ড প্লিজ শ্বেয়াৰ দিছ ভিডিঅ'। আৰু যদি আপোনালোকে এনাউন্স কৰোঁতে বেয়া পাইছে বা নোৱাৰে যদি তেতিয়াহ'লে আপোনালোকে গ্ৰুপসকলক আমাৰ ঘটাই দিয়ক, পাব্লিকৰ হাতত ঘটাই দিয়ক। এখন লৈ পেলাই দাং মোৰ হাতত এখন তেওঁলোকে গতাই দিছে। ইয়াত লিখা আছে নাৰীৰ ওপৰত অত্যাচাৰ নকৰিব, নাৰীৰ ওপৰত অত্যাচাৰ নকৰিব। চ' আই থিংক যিটো ঘটনা হৈ গৈছে সেইটো অত্যাচাৰত নপৰে, এইটো এটা ৰেপ কালচাৰত পৰে। চ' গতিকে যে ভিক্টিম, আমি আজি সেই ভিক্টিমজনৰ ওপৰত আজি আমি কেছ জাৰি কৰিব গৈছোঁ, যাতে সেই ভিক্টিমত হত্যা ফাঁচি দিয়া যায়। আৰু লগতে এই কামটো আমি এইকাৰণে কৰিব গৈছোঁ যাতে পাছলৈ কোনো এনেকুৱা সাহস নকৰে এনেকুৱা ঘটনা কৰিবলৈ আৰু এনেকুৱা কাম কৰিবলৈ। চ' গতিকে আমাৰ লগত সহযোগ কৰিব পাৰে। আমি আজি গুৱাহাটী ৰাজপথত ওলাই আহিছোঁ। চ' গতিকে গুৱাহাটীবাসী যিসকলে চাই আছে তেওঁলোক এতিয়াও আহি আমাৰ লগত সহযোগ কৰিব পাৰে এই ৰেলীটোত। এটা আপোনাৰ কওক। পোনপ্ৰথমে আজি চলচ্চিত্ৰ সমাজ উদ্যোগত অনুষ্ঠিত হোৱা এই কলাকুশলীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনত এনেধৰণৰ বিষয়ত চলচ্চিত্ৰ সমাজৰ নিজৰ সামাজিক দায়বদ্ধতা প্ৰেৰণ কৰি এনেধৰণে আহি ৰাজপথলৈ ওলাই আহি তীখৰ ৰ'দকো নেওচি পেলাই যি ধৰণে তেওঁলোকে নিজৰ কৰ্মদক্ষতা আৰু সামাজিক দায়বদ্ধতা প্ৰদৰ্শন কৰিছে তাক শলাগিছোঁ। ধন্যবাদ। থেংক ইউ। মই অলপ পাছত আকৌ লাইভ আহিম। লাইভ অহাৰ আগত মই কৈ দিম যে যাতে এই পষ্টটো শ্বেয়াৰ কৰিব পৰা যায়, ইমানে শ্বেয়াৰ কৰা যাতে সকলো গোটেই অসমবাসী গোটেই ইণ্ডিয়াত যাতে এই ভিডিঅ'টো শ্বেয়াৰ হয় আৰু জানে আৰু কিহৰ কাৰণে আমি যাতে ওলাই আহিছোঁ এই কথাটো যাতে সকলোৱে জানে।